ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল অনুৰাগ ব্লগছ। সেই ফ্ৰেণ্ডছ আজি হৈছে 22 জুলাই আৰু বৰ্তমান চলি আছে গৰম বন্ধ। সেইবাবে আমি যাবলৈ ওলাইছোঁ গুৱাহাটী কামাখ্যা মন্দিৰ আৰু বালাজী মন্দিৰ। তেনে ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছোঁ আৰু এতিয়া আমি গাড়ীত বহি কিনে গৈ আছোঁ কামাখ্যা মন্দিৰলৈ। তেনে চাই থাকক আজিৰ ভিডিঅ'টো। আৰু ফ্ৰেণ্ডছ এতিয়া আমি শৰাইঘাট দলং আহি পালোঁ। এয়া শৰাইঘাট দলং, এয়া চাওক। আৰু এতিয়া আমি কামাখ্যা মন্দিৰৰ ভিতৰলৈ সোমাই অহা গেটখন পাৰ হ'লোঁ আৰু এতিয়া আমি গৈ আছোঁ পাহাৰৰ ওপৰেৰে। তেনেহ'লে চাই থাকক আজিৰ ভিডিঅ'টো। আৰু এতিয়া আমি আহি পালোঁ কামাখ্যা মন্দিৰ। এয়া মন্দিৰৰ দুৱাৰখন। এতিয়া আমি গৈ আছোঁ মন্দিৰৰ ভিতৰলৈ সেৱা কৰিবলৈ। ভিতৰত মোবাইল এলাও নাছিল ভিডিঅ' কৰা, সেইবাবে আপোনালোকক মই মন্দিৰৰ ভিতৰখন দেখুৱাব নোৱাৰিলোঁ। এয়া বাহিৰখনে চাওক, এয়া এইবোৰ মূৰ্তি আছে, অলপ মূৰ্তিৰ দৰে। ইয়াতে খুচুৰা পইচা ইয়াতে এনেকৈ লগাই দিয়া হয়। আৰু ইয়াৰ এইখিনিয়ে ঠাই, যোনখিনি ঠাই আপোনালোকে বিভিন্ন ফটো আদিত দেখা পাই থাকে, এইখিনি ঠাই চাওক। এয়া পুখুৰীটো, এইটো পুখুৰী। আৰু এতিয়া আমি কামাখ্যা মন্দিৰৰ পৰা ওলাই দিলোঁ আৰু এতিয়া আমি গৈ আছোঁ বালাজী মন্দিৰ। এতিয়া আমি গৈ আছোঁ বালাজী মন্দিৰ। চাই থাকক আজিৰ ভিডিঅ'টো। আৰু এতিয়া আমি আহি পালোঁ বালাজী মন্দিৰ। এয়া চাওক, এয়া বালাজী মন্দিৰৰ পৰিৱেশ, এয়া চাওক। এইফালে চাওক, এইবিলাক পাৰ্ক আছে। এয়া পাৰ্ক ধুনীয়া ধুনীয়া। আৰু মন্দিৰৰ ভিতৰত কেমেৰা এলাও নাই বাবে আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু এতিয়া আমি আহি পালোঁ কলাক্ষেত্ৰ। এয়া কলাক্ষেত্ৰ, এইবাবে পাৰ্কবিলাক আছে ধুনীয়া ধুনীয়া। এয়া চাওক, আৰু এখন দলং, ফটো উঠিবৰ বাবে আছে এইবিলাক। আৰু ইয়াৰ চাওক কি ধুনীয়া, এইখন খেলা পাৰ্ক। ইয়াতে সৰু ল'ৰা ছোৱালীবোৰে খেলে। আৰু এতিয়া আমি ওপৰলৈ উঠি আহিলোঁ। এয়া চাওক কি ধুনীয়া, এইবিলাক ঘৰ আছে, ঘৰৰ দৰে। এয়া চাওক কিমান গছ গছনি আছে, সেইবাবে ইয়াতে আহিলে বেছি গৰম নালাগে।
আৰু আছা কি ধুনীয়াকৈ তাৰ পৰা পানী পৰি আছে আৰু ইয়াত সংগ্ৰহালয় আছে কিন্তু তাত মোবাইল এলাও নাই সেইবাবে দেখাব নোৱাৰিলোঁ আপোনালোকক এতিয়া বৰ্তমান আমি গুৱাহাটীৰ পৰা আহি পালোঁ আৰু যদিহে আজিৰ ভিডিঅ'টো ভাল লাগিল তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আদি কৰি থৈ দিব তেতিয়াহ'লে আজিৰ বাবে বাই বাই আকৌ এটি নতুন ভিডিঅ'তে লগ পাইছোঁ জয় অসম